মোৰ সম্পত্তিয়ে নাই, বাইদেউটো কাম কৰি খায় না, চুৰ কৰিতো নাখায়, কিন্তু মোৰ সেইটো। চলো ভাই দেখো আপনি क्या মুখ্যমন্ত্রী কৈছে মোৰ কোনো সম্পত্তিয়ে নাই। আমাকে বেয়া লাগিছে হয়নে নহয়? মুখ্যমন্ত্ৰী এনেকুৱা কথাবোৰ ক'বলৈ গৈছে। এতিয়া মই আপোনালোকক এটা সহজ সৰল স্পষ্ট প্ৰশ্ন সুধিছোঁ। মুখ্যমন্ত্ৰীয়ে যে কৈছে মোৰ কোনো সম্পত্তি নাই, আপুনি বিশ্বাস কৰে নেকি কওকচোন? বিশ্বাস কৰে নেকি কওক? অসমৰ ৰাইজে বিশ্বাস কৰে নেকি? সভ্য ৰাইজ, অসমৰ মুখ্যমন্ত্ৰী কৰোড়পতি মুখ্যমন্ত্ৰী। ভাৰতৰ ভিতৰত যিমানবোৰ মুখ্যমন্ত্ৰী আছে তাৰ ভিতৰত তেওঁ নৱম স্থানত আছে। আটাইতকৈ ধন আৰু সম্পত্তিৰ তালিকাত নৱম স্থানত আছে। হয় গাইজ, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে যদি চাই আমাৰ মামাৰ হিষ্টৰী বা আমাৰ মামাৰ কিমান সম্পত্তি আছে, তেনেহ'লে আপোনালোকৰ মাথা কমচে কম 3 পাকমান ঘূৰাই দিব। কাৰণ আমাৰ মামাৰ ইমান সম্পত্তি আছে। আপুনি যদি এবাৰ এনেই গুগলত চাৰ্চ কৰি দিয়ে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি আছে, তেনেহ'লে আপুনি পাই যাব যে বৰ্তমান সময়ত মামাৰ হাতত আছে প্ৰায় 17 কোটি টকা। প্ৰায় 17 কোটি টকা। আৰু আপুনি যদি অন্যান্য মুখ্যমন্ত্ৰীৰ লগত আমাৰ অসমৰ মুখ্যমন্ত্ৰীক তুলনা কৰে বা অন্যান্য মুখ্যমন্ত্ৰীৰ ধন সম্পত্তিৰ লগত আমাৰ মুখ্যমন্ত্ৰী আমাৰ মামাৰ লগত যদি সম্পত্তিৰ লগত যদি তুলনা কৰে, তেনেহ'লে আপোনালোকে চাব পাৰিব যে আমাৰ মামাৰ নামটো 9 নম্বৰত আহে। আমাৰ মামাৰ নামটো 9 নম্বৰতে আহে। আপুনি চাব পাৰিব, গুগলতো চাৰ্চ কৰি যদি চাই তেনেহ'লে আপুনি পাব। আপোনাৰ লিষ্টখন আপুনি পাই যাব। মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। Are you committing me? কোনো মাটিটো বাদেই দিয়ক, ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে। হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ। সম্পত্তি তম্পত্তিয়ে মোক একো কৰিব নোৱাৰে। যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বোলে এটকাও নাই, তেওঁৰ কোনো সম্পত্তি নাই বুলি কৈছে। সম্পত্তিৰ পাহাৰ গঢ়া মানুহজনে কেনেকৈ সম্পত্তি নাই বুলি ক'ব পাৰে? আজি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলখন কাৰ? আপোনাৰ শ্ৰীমতীয়ে দেখোন উদ্বোধনী ভাষণত কৈ দিলে এইখন বোলে আপোনাৰ। আজি নিউজ লাইভটো কাৰ হয়? আজি আপোনাৰ কাঞ্চনজুৰি চাহ বাগিচাটো কাৰ হয়? আজি চানমাৰী চাহ বাগিচা কাৰ হয়? আজি গুৱাহাটীৰ যে আপোনাৰ 4-5 ঠাইত যে মাটি আছে, আপোনাৰ এইটো আপোনাৰ খ্ৰীষ্টান বস্তি মাটিটো কাৰ? আজি গণেশগুৰিৰ মাটিটো কাৰ? নিউজ লাইভ, টাইম 8, 12-18 নিয়মীয়া বাৰ্তা এইবিলাক কাৰ? আচলতে প্ৰপাৰ্টিবিলাক কাৰ? আজি